everyone, welcome back to my channel Journey with Jia. So পোনপ্ৰথমে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা যাচিলো। So আজি হল মহা অষ্টমী। এতিয়া মই আপোনালোকে ড্ৰেছ দেখি গম পাইছে মই পূজা চাবলৈ ওলাইছো। So আপোনাকো পূজাৰ কিছু দৃশ্য দেখুৱাম। So let's start. বাজা কাশর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদীয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা। পোনপ্ৰথমে আমি আহিছোঁ ভৰলুমুখৰ চুইচ গেটৰ পূজা মণ্ডপলৈ। আপোনালোকে দেখিছে গোটেই পূজা মণ্ডপটো বেগ মানে যিটো আমাৰ বস্তা আছে সেই বস্তাৰে বনোৱা হৈছে। বস্তাৰ খুঁটাবোৰ ধুনীয়াকৈ ওলাই ইয়াতে ধুনীয়া ধুনীয়া ডিজাইনৰ ফুল দিয়া হৈছে। গোটেই ডেক'ৰেশ্যনটো গোটেই বস্তাৰে বনোৱা হৈছে আৰু দেখাত বহুত বেছি ধুনীয়া লগা হৈছে। এয়া হ'ল নয়নতৰা পূজা মণ্ডপ। নয়নতৰা পূজা মণ্ডপ এভৰি ইয়েৰ বেলেগ বেলেগ ডিজাইনৰ থিম বনোৱা হয়। এণ্ড মই এইবাৰ বহুত এক্সাইটেড আছিলোঁ যে এইবাৰ থিমটো কি হ'ব। তো এইবাৰ যিটো গছৰ পাত হয় গছৰ পাতেৰে পূজা মণ্ডপটো বনোৱা হৈছে। আই থিংক এইটো টকৌ গছ হ'ব। পাতটো মই নাজানো কিহৰ হয় বাট গোটেই পাতেৰে বনোৱা হৈছে এণ্ড বহুত ডাঙৰ এটা ইগল বনোৱা হৈছে আৰু লগতে ইগলৰ তলত এটা নেষ্ট বনোৱা হৈছে। চ' গোটেই পূজা মণ্ডপটো এটা বহুত বেছি ধুনীয়া এটা ভাইব দিছে। এটা ডিফাৰেণ্ট এটা থিম লৈছে এইবাৰ। এতিয়া আমি আহিছোঁ চানমাৰীত অনুষ্ঠিত কৰা ভাৰত মাতা পূজনলৈ। ইয়াতে ভাৰতৰ পুৰণি যুগৰ বিভিন্ন ইতিহাসসমূহ দেখুওৱা হৈছে। আপোনালোকে দেখিছে যে ইয়াতে ৰামসেতুখন দেখুওৱা হৈছে আৰু তলত সেইটো যুগৰ ভাৰতৰ মেপখনত ধুনীয়াকৈ সূতাৰে বনোৱা হৈছে। লগতে ৰামসেতুখনো দেখুওৱা হৈছে। ইয়াতে ধুনীয়াকৈ ভাৰতৰ মেপখন স্থাপন কৰা হৈছে আৰু লগতে চাৰিওফালে চাকি জ্বলোৱা হৈছে আৰু লগতে ভাৰতৰ কোন কোন জেগাত শিৱলিংগ আছে তাকো শিৱলিংগৰ স্থাপন কৰি আমাক ধুনীয়াকৈ দেখুওৱা হৈছে আৰু লগতে নামবোৰ দিয়া আছে। যেনেকৈ ইয়াতে কেদাৰনাথ ভীমশংকৰ সকলোৰে শিৱলিংগবোৰ স্থাপন কৰা হৈছে। আৰু এতিয়া আমি আহিছোঁ নুনমাটিৰ ছেক্টৰটোত থকা পূজা মণ্ডপলৈ। সবে মাখা টই টই হইচই সব ঠিক করে রাখা রাত ভর তোড়জোড় কত উৎসবে মাখা টই টই হইচই সব ঠিক করে রাখা করে বিষাদে আড়ি মেতে আড্ডায় ভরপুর বোধনের রঙ প্রাণে ছড়ালো বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো দুর্গা এলো দুর্গা এলো বলো বলো দুর্গা এলো। আমাৰ পূজা মণ্ডপ ফুৰা হ'ল আৰু এতিয়া বাজিছে ৰাতি 10টা আৰু মোৰ
বহুত বেছি ভোক লাগিছে আৰু মই আহিছোঁ এখন অসমীয়া এথেনিক ৰেষ্টুৰেণ্ট, নামটো হ'ল ভূত জলকীয়া। চ' বলক আপোনালোককো মই দেখুৱাওঁ কি খাওঁ। চ' দিছ ইজ দ্য চাৰাউণ্ডিং অফ দ্য ৰেষ্টুৰেণ্ট। চ' বলক এতিয়া ভিতৰলৈ যাওঁ এণ্ড আমি খাওঁ। চ' আমি যোৱাকালি খানা খোৱাৰ পিছত ঘৰ আহি গ'লোঁ। চ' মই আকৌ ভ্লগটো কণ্টিনিউ নকৰিলোঁ। চ' আজি হ'ল মহানৱমী আৰু মই আজি দিনতে পূজা মণ্ডপ যাব ওলাইছোঁ। এণ্ড দিছ ইজ মাই আউটফিট। আজি মই মেখেলা চাদৰ পিন্ধিছোঁ। চ' বলক আজিও আপোনালোকক মই কিছু পূজা দেখুৱাওঁ। পুষ্পাঞ্জলিৰ পিছত এতিয়া আমি আহিছোঁ প্ৰসাদ খাবলৈ। ইয়াতে ৰাজহুৱাভাৱে সমূহ ৰাইজক প্ৰসাদ বিতৰণ কৰা হয়। जय दुर्गा माई के। চ' দুৰ্গা পূজাৰ ভ্লগটো মই ইমানতে সমাপ্ত কৰোঁ। আই ন' মই বেছি ডিটেইলিংছত দেখুৱাব পৰা নাই, বাট যিখিনি দেখুৱাইছোঁ আই হোপ আপোনালোকে ভাল পাই চাই। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইয়াতে এণ্ড কৰোঁ। থেংক ইউ ছ' মাছ ওৱান্স এগেইন এণ্ড বাই বাই।